নাহৰকটীয়াত খেল মহাৰণত খেলুৱৈ হিচাপে অংশগ্ৰহণ বিধায়ক তৰংগ গগৈৰ সমগ্ৰ ৰাজ্যৰ লগতে নাহৰকটীয়া বিধানসভা সমষ্টিটোৰ খেল মহাৰণ অনুষ্ঠিত হৈছে। নাহৰকটীয়া ক্ৰীড়া সংস্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা খেল মহাৰণত ভলীবলৰ খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰে নাহৰকটীয়া সমষ্টিৰ যুৱ বিধায়ক তৰংগ গগৈয়ে। অসমৰ গাঁৱে ভূঞে সুপ্ত হৈ থকা উদ্যমী খেলুৱৈসকলৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে যুৱ বিধায়কগৰাকীয়ে। বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতি সাধনৰ উপৰিও শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ অভূতপূৰ্ব উন্নতি সাধন কৰিছে বুলি অৱগত কৰে প্ৰশিক্ষক ভাস্কৰ গগৈয়ে। অসম চৰকাৰৰ যিটো এটা ক্ৰীড়া ক্ষেত্ৰত বলিষ্ঠ যিটো পদক্ষেপ সেইটো খেল মহাৰণ আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়াই ইয়াত হাত উজান দিছে। গতিকে ইতিমধ্যে ফুটবল, ভলীবল, এথলেটিক্সটো বাকী আছে। ফুটবল আৰু ভলীবলত ছেমিফাইনেল পৰ্যায়ত আৰু আজি ছেমিফাইনেল পৰ্যায়ৰ খেলবিলাক হৈ গ'ল। এতিয়া ফাইনেল পৰ্যায়ৰ খেলবিলাক আৰম্ভ হ'ব। সৌভাগ্য যে নাহৰকটীয়াৰ যিটো ULB অৰ্থাৎ নাহৰকটীয়াৰ সমষ্টিৰ যিখিনি তাত আণ্ডাৰ-19 তাৰপিছত আৰু এবভ 19 বয়জ গাৰ্লছ গোটেইকেইটাই ফাইনেলত অৱতীৰ্ণ হৈছে। এইটো আমি ইয়াৰ প্ৰশিক্ষকসকলক আমি নিশ্চয় ক্ৰেডিট দিব লাগিব। তেওঁলোকৰ যিটো জয়যাত্ৰা সেই জয়যাত্ৰা কৰিলে আৰু সকলোতকৈ ডাঙৰ কথা হ'ল কি এই খেল মহাৰণে আচলতে যিসকল ভিতৰত থকা প্ৰতিভাসমূহ সেই প্ৰতিভাসমূহ বহুত খেলুৱৈ আমি পাইছোঁ। বিশেষকৈ ভলীবলত আমি বহুত বিশেষকৈ দীঘলীয়া পঞ্চায়ত বা আমগুৰি পঞ্চায়ত, বৰবাম পঞ্চায়ত যথেষ্ট পটেঞ্চিয়েল থকা খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু সৌভাগ্যৰ কথা যে নাহৰকটীয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়াও এই খেলত নাহৰকটীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ এটা বলিষ্ঠ পদক্ষেপ দিছে, যাৰ বাবে খেলখন দুগুণে আমি উৎসাহ পাইছোঁ। গতিকে এজন পৰিচালক হিচাপে আৰু এজন প্ৰাক্তন ভলীবল খেলুৱৈ হিচাপে আজিৰ যিটো মহাৰণ সেই মহাৰণে যিসকল ভিতৰত সোমাই থকা সুপ্ত প্ৰতিভা সেই প্ৰতিভাক বিকাশ কৰাৰ যিটো সুবিধা দিলে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, নাহৰকটীয়া বিধায়কক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ 17 তাৰিখে যিহেতু ইয়াৰ চূড়ান্ত খেলসমূহ হ'ব, সেই চূড়ান্ত খেলসমূহ উপভোগ কৰি ৰাইজে আমাক হাত উজান দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যি সপোনেৰে খেল মহাৰণ আয়োজন কৰিছিল অসমত, যাতে প্ৰত্যেক চুকে কাৰণে খেলুৱৈ ওলাই আহে। আৰু নাহৰকটীয়া সমষ্টিটো দেখি ভাল লাগিছে। ভলীবল, ফুটবল, কাবাডী সকলো ক্ষেত্ৰতেই প্লেয়াৰ ওলাই আহিছে। আজি প্ৰায় ৰাতি 8 বাজিব হৈছে, ভলীবলৰ খেল চলি আছে। নাহৰকটীয়া পৌৰসভা আৰু দীঘলীয়াৰ মাজত ছেমিফাইনেল হৈছিলে। আৰু মই নিজে নাহৰকটীয়া যিহেতু পৌৰসভাৰ এজন বাসিন্দা, তো পৌৰসভাৰ টীমত স্পিৰিট দিবৰ কাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে মই নিজেও আজি অংশগ্ৰহণ কৰিছোঁ, যাতে সকলোৱে এটা উৎসাহ পায় আৰু সকলোৱে খেলিব ওলাই আহে। হাৰা জিকা ইজ এ পাৰ্ট অফ দ্য গেম, কিন্তু যাতে অসমৰ যি মুখ্যমন্ত্ৰী ডাঙৰৰ ইচ্ছা যাতে খেল প্ৰমোট হ'ব লাগে, অসম ভাল ভাল খেলুৱৈ ওলাব লাগে। মই ইয়াত জিকিবলৈ বা মই প্লেয়াৰ নহয়, বাট জাষ্ট টু প্ৰমোট দ্য গেম সকলো মই নিজে উপস্থিত আছোঁ, যাতে বিধায়কো উপস্থিত থাকিব পাৰে। মই ভাবোঁ প্ৰত্যেক গাৰ্জেনেও নিজৰ ল'ৰা ছোৱালীক খেলৰ প্ৰতি ধাৰতি দেখুৱাব লাগে, আগুৱাই লৈ আহিব লাগে, সকলোকে গ্ৰাউণ্ডত লৈ আহিব লাগে। সেইকাৰণে মই নিজৰ গ্ৰাউণ্ডলৈ আহিছোঁ, যাতে সকলোৱে গোটেই অসমত আমাৰ ভৱিষ্যত প্ৰজন্মই খেলৰ প্ৰতি আকৰ্ষিত হয় আৰু খেলৰ যোগেদি এটা ভাল বাতাবৰণ পৰিৱেশ সৃষ্টি কৰিব পাৰে। অত্যন্ত ব্যস্ততাৰ মাজতো যিজন কৰ্মদক্ষ জনপ্ৰিয় বিধায়ক হিচাপে পৰিগণিত হৈছে উজনি অসমৰ, তাৰ মাজতো আপুনি খেল জগতখনত কিন্তু সাংঘাতিক ধৰণে আপুনি ব্যস্ত থাকে। নাই, সেইটোৱে মই কওঁ যে আজি ব্যস্ততাৰ মাজতো যে আজি গ্ৰাউণ্ডলৈ আহিছোঁ, তাৰ এটাই কাৰণ যাতে সকলোৱে উৎসাহ পায় আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে খেলিবলৈ ওলাই আহে, যাতে খেলৰ যোগেদি নিজৰ শৰীৰ চৰ্চা কৰিব পাৰে, তাৰ লগতে এটা ভাল পৰিৱেশ গঠন কৰিব পাৰে। আৰু আমাৰ চৰকাৰখনেও খেলৰ যোগেদি যথেষ্ট প্লেয়াৰক সহায় কৰিছে। নেশ্যনেল গেমছ জিকিলে আজিকালি চাকৰি ৰিজাৰ্ভ কৰিছে, পেঞ্চনৰ ক্ষেত্ৰত ধুনীয়া ভাল সুবিধা দিছে। মই ভাবোঁ যে অসমৰ প্ৰত্যেক যুৱ প্ৰজন্মই খেল প্ৰতি আকৰ্ষিত হৈ ওলাই আহিব, যাতে ওলাই আহি নিজৰ দেশখনৰ প্ৰতি, নিজৰ অসমখনৰ প্ৰতি এটা গৌৰৱ কৰি নিব পাৰে ভাল খেলৰ যোগেদি। মই আশা কৰোঁ যাতে অসমৰ নতুন প্ৰজন্মই ঘৰত বহি থাকি বা মোবাইলত সময় নষ্ট নকৰি যাতে ফিল্ডত আহি গ্ৰাউণ্ডত আহি নিজৰ খেল প্ৰদৰ্শন কৰে। নাহৰকটীয়াৰ পৰা উপেন দাসৰ ৰিপৰ্ট, নিউজ মেগনেট, এনি